ৰুইনচুত কি হৈছিল কৌ সহে নাপাওঁ হবা লাগা কি আছে আমি চাৰু গেছিলোঁ চাৰু নামছোঁ তাৰপিছত আমাৰ আমি গোটেইকেইটা আছোঁ এই ঘৰৰ কোনা এটাত গেছে আমি ইয়াতে আছোঁ আমি তিনিও একেলগে আছোঁ তাৰপিছত কি হ'ল কৌ তাই ঘৰত যাই কেনেকৈ মৰিলাক তহঁত কি কৰি আছিলি এইগিলা নুবুৰ কথা মই বিশ্বাস কৰিম বুলি কেনেকৈ ভাবলি তই হা এনেকৈ নুব বুলি কৈ নিদিবি নুব 10টা 12টা কিল কৰিব কণাত পাৰে দলিত কেতিয়াবা পাৰিব পাৰে চিকেন ডিনাৰ খাব পাব পাৰে কিন্তু সি প্ৰ' প্লেয়াৰ হৈ নাযায় সেই বুলি তাই একেবাৰে গেম এটাৰ কাৰণে মানুহ এটাৰ হাত কাটি পেলাব নে কি হৈছিল ক'ব লাগিব তাই হাত কাটলি নহ'ব ন কি হৈছিল দেৱখেনা ভালকৈ কওঁ মোৰ লগত 8x98 আৰু বহুত কিবা কানি বস্তু হৈছিল মোক কোনোবা AWM হেডশ্বট দিছিল আৰু মই লগালগ নগাঁও আৰু ই মোক লুটাৰ ধান্দা ৰিভাইভ নকৰিলা সেইকাৰণে কাটি পেলাইছোঁ ভুল কৰিছে দেৱখেনা পাবজিত ৰিভাইভ নকৰাৰ হাত নাকাটে কাটে যদি তাৰ মোৰে